জকাই ন চুলিখিনি শুকুৱাই নাই আমি পালোহি বামুণবাৰী ফেভৰেট বস্তুটো পালোঁ গৰম গৰম হৈ আছে এইটো কাজু হাই গাইজ কি খবৰ আশা কৰোঁ ভালে আছে মই কৃষ্ণাৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি বিশ্বকৰ্মা পূজা আপোনালোকে কেতিয়া পাই নাজানো ভিডিঅ'টো কিন্তু আজি বিশ্বকৰ্মা পূজাতে মই ব্লগটো বনাইছোঁ আজি আমি গৈ আছোঁ ঘৰলৈ এতিয়া গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ বহুত লৰালৰি হ'ল ৰাতিপুৱা ওলালোঁ বহুত কাম থাকে বিশ্বকৰ্মা পূজাৰ দিনা ঘৰ চৰ মোচা পূজা কৰা এইবোৰ কৰি আহি এতিয়া গৈ আছোঁ ঘৰলৈ এয়া কাজু সম্পত্তি আৰু ডিগিত আছে এদিনৰ কাৰণে গ'লেও বহুত বস্তু নিব লাগে ই শুয়ে আছে ৰাতিপুৱা ওলালোঁ এইটো গোহাঁইদা হাই হেপী বিশ্বকৰ্মা পূজা ব্লগটো পাই মানে বিশ্বকৰ্মা পূজা যাবই চাগে এতিয়া বোলক আৰু এঠাইলৈ যাম আজি ঘৰত সোমাই মা ঘৰলৈ যাম মা ঘৰৰ পৰা নতুন মিঠু খাবলৈ যাম আজি আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ তেন্তে ব'লক আমাৰ ঘৰলৈ যাওঁ নতুন মিঠু খাবলৈ যাওঁ টাউনে হৈ যোৱা নাই মেইন ৰোডে হৈ যোৱা নাই এইফালে শ্বৰ্টকাটিং ৰাস্তা আছে ঠাকুৰথানলৈ হৈ এই জকাই হৈ আমি যাওঁ এইফালে ওচৰ হয় ৰাস্তাও ভাল ভিৰো কম ওচৰ হয় সেইকাৰণে আমি এইফালে যাওঁ একদম বামুণবাৰীত ওলাওঁগৈ ভণ্টিক লগ পামনে তাইক ভাল লাগে মোৰ মূৰ বিষ এটা হ'লেও একদম বিয়া হোৱাৰ আগত মূৰ বিষ এটা হ'লেও মই তাইক মাতি দিওঁ একদম চিধা ৰুমত আহি খাৰা হৈ যায় এতিয়া বেমাৰ চেমাৰ মই হৈ পাৰ কৰিলোঁ তাইৰ অবিহনে মই বহুত মিছ কৰোঁ তাইক আজি লগ পাম কাৰণে বেছি এক্সাইটেড হৈ আছোঁ বহুত ভাল লাগি আছে মই ডান্স কৰিবলৈ নাজানো এনেই খেলি থাকিব পাৰোঁ আৰু গোহাঁইদাই জানে মই ধুনীয়া ডান্স ধুনীয়া ডান্স কৰে দেখাম দেই মই কেতিয়াবা মনে কয় ভিডিঅ' কৰি থাকিলে দেখাম এয়া আমি বাইপাছ পাই গ'লোহি এই ৰাস্তাটো ভাল লাগে পুৰা খালী হৈ থাকে একদম বহল এইফালে অহা মেইন ৰিজনটো এইটোৱে একদম খালী আৰু ৰাস্তা ভাল হয় আপোনালোকে যদি শ্বৰ্টকাট মাৰিব বিচাৰে ডিব্ৰুগড়ৰ পৰা মৰাণলৈ এইটো ৰাস্তাত আহিব পাৰে পুৰা মজা ৰাস্তা হয় আমি পালোহি বামুণবাৰী পালেহি মনটো ভাল লাগে ঘৰ পাইছোহি লাগে ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰ পাবলৈ এইটো চব ফেভৰেট বস্তুটো পালোঁ গৰম গৰম হৈ আছে ডাৱৰীয়া বতৰ মজা লাগিছে খাই কিন্তু সুন্দাকৈ চাহ খাব লাগিছিলে মজা লাগিলে হয় আৰু মজা লাগিলে সেইটো খাওঁ তুমি খাবা আমাৰ কাজু খোৱা বস্তু দেখিলে ভয় কৰে খাবলৈ যেতিয়া নোখোৱা বস্তু
বস্তু এটা হাতত পৰে পুৰা খাবলৈ বিচাৰে এনেকুৱা উল্টা মানুহ এইটো মজা লাগিছে কেনেকুৱা লাগিছে মজা গৰম গৰম পুৰা এখনে হৈছে মৰাণৰ নৱোদয় বিদ্যালয় এখন ভিতৰতো ভালকে দেখাব নোৱাৰিম আৰু এতিয়া ৰাস্তাত গৈ আছো যে এইটো আমাৰ ঘৰৰ কাষতে আছে নামঘৰ হেই গাইজ এইমাত্ৰ ঘৰ সোমাইছোহি ৰুম সোমাইছোহি পোনে এতিয়া কিবা এটা খাম খাই পিনে আকৌ মাৰ ঘৰলৈ যাম গৈ পিনে নতুন মৃত্যুৰ ঘৰলৈ যাম তেন্তে আপোনালোকেও চাই থাকক ব্লগটো ময়ো অকণমান কিবা কিবি খাই লওঁগৈ আকৌ লগ পাম হাই গাইজ এতিয়া আমি ঘৰত সোমালোঁ ঘৰত সোমাই মাৰ ঘৰলৈ গ'লোঁ তাৰপিছত এইফালে মা এইফালে চুমকুলি জুম চাওঁ এইজনী জুম এইটো কাজু এইটো গোহাঁইদা আমি চব আকৌ ওলালোঁ নতুন ভিডিঅ' খাবলৈ এতিয়া মৰাণ পাবলৈ হ'লোঁ আৰু তাত ভিডিঅ' কৰা নহ'লে যিমান জল্দা জল্দি হ'ল মই তামোল এখন খুৱাই আছোঁ তামোল খাই ভাল লগা কিন্তু বেয়া অভ্যাস সেইটো এতিয়া বোলক নতুন ভিডিঅ' খাওঁ এইখনতে মই পঢ়ি গৈছিলোঁ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় দেখিলে ভাল লাগি যায় মনটো এয়া আমি গৈ আছোঁ ৰাস্তা নামটো নাজানো খালি এইফালে জোঁৱাই গৈ আছে আগত বাইক লৈ ৰাস্তা দেখুৱাই গৈ আছোঁ আৰু হে গাইজ আমি পালোহি এয়া চবফালে সেউজীয়া আমাৰ ভণ্টিক চাব নি টিকলি মিকলি এইজনী অকণমানি দে বিয়া সোমাই ল'লে এইজনী ভালেই পিছে পৰিৱেশটো কেনেকুৱা ধুনীয়া এইবোৰ বাগান চব তাহাঁতৰ এইবোৰ বাগান জোঁৱাইক দেখাম বাৰু জোঁৱাইও অকণমানি এইটো যোন দাদা ল'ৰা হয় মোৰ এইফালে চুংকুলো হাই বুলি কৈ দিয়া চুংকুলৰ বিয়ানাম গাব জানে বিয়ানাম গাব দিয়া চাব দেই বিয়ানাম এটা গাই দিয়া কি আছিলে ল'বগৈ লাগিব কি আছে আহি গ'ল বিয়ানামটো আধৰুৱা হৈ থাকিলে আকৌ গাব চুংকুলো আকৌ গাই দিয়া চলাব লাগিব লোকৰ ঘৰখনি উঠিব লাগিব কুকুৰাৰ ডাকত ল'বগৈ লাগিব বাহনি হাতত দেখিলে কিমান ধুনীয়া বিয়া নাম গায় আপোনালোকৰ যদি বিয়া আছে তেন্তে নিমন্ত্ৰণ জনাব পাৰে এনেকুৱা গায়িকা কিমান ধুনীয়া গায় আমাৰ কাজু ড্ৰেছ চেছ সলাই মুঠতে মুকলি জেগা পালে ইয়াক দিবাহে আৰু ওচৰতো নুঠে এইফালে পৰিবা সেই গাইজ তাৰ পৰা আহিলোঁ ভণ্টিহঁতৰ ঘৰৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল নতুন মৃত্যুৰ ঘৰলৈ গৈছিলোঁ যিহেতু ভিডিঅ' কৰিবলৈ লাজ লাগিলে এতিয়া ঘৰত এয়া শাহু মা কাপোৰ পিন্ধি ওলাইছোঁ এইবাৰ বাহঁতে গ'লে মোৰ বাহঁতে গ'লে শাহু মা যাব পাপা যাব মানে শহুৰ দেউতা যাব আমি চব যাম আৰু ঘৰত যোন আছোঁ চব যাম ওলালোঁ এইটো কাজু কামত লাগি আছে পূৰা ঘৰ যেনি তেনি একদম খেলি মেলি হৈ আছে এইটো পাপা হাঁ কৈ দিম নমস্কাৰ তাৰপিছত আমি এতিয়া ওলাইছোঁ ভিডিঅ'টো ইমান দেৰি ধৈৰ্য সহকাৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু অন্য এটি ভিডিঅ'লৈ আহি আছোঁ তেতিয়ালৈ বাই বাই